কবিতাৰ শিৰোনাম তুমি অবিহনে। কবি ৰংৰাজ অমৰেন্দ্ৰ আৰু আবৃত্তিকাৰ মিজু। বহুদিন তোমাক দেখা নাই অক্ষৰা, বহুদিন কথা পতা হোৱা নাই প্ৰাণ খুলি হৃদয় বতৰা। অক্ষৰা, তুমিচোন এতিয়া মোৰ পৰা আঁতৰিব বিচাৰিছা। মনৰ সকলো কথা তোমাক কোৱাই নহয় জানো। তুমি অবিহনে এতিয়া হিয়াখন এটুকুৰা চন পৰা মাটি হ'ব ধৰিছে। নোৱাৰি আৰু তাত ছটিয়াব এতিয়া মৰমৰ শালিধান। উপচি পৰিছে তাত কিছু বিষাদ, কিছু বেদনা। তোমাৰ মনত আছেনে তুমি যে কৈছিলা তোমাৰ কাষত সদায়ে থাকিম। তুমিচোন এতিয়া আঁতৰিহে গৈছা। মোৰ হাঁহি উঠে জানা, তুমি যে কৈছিলা তোমাৰ সুখত আৰু দুখত সকলো সময়তেই সমভাগী হৈ থাকিম। কিন্তু এতিয়া হুমনি আহি যায় সেই কথা মনত পৰিলে। সেই সপোনবোৰ পুৰিয়াই দিয়া এঙাৰ। সপোন প্ৰেয়সী দুচকুত এতিয়া সপোনৰ ভগা ঠাল ঠেঙুলি। তুমি অবিহনে এতিয়া ভাবিব নোৱাৰোঁ জীয়াই থকাৰ কোনো কথা। বিচাৰি নাপাওঁ জীয়াই থকাৰ আনন্দ। লাহে লাহে খহি পৰিলে মন বাগিচাত ফুলা প্ৰতিটো ফুলৰ প্ৰতিটো পাপৰি। অক্ষৰা, তুমি য'তে থাকা কুশলে থাকা। বাই এণ্ড টেক কেয়াৰ। মৰমে নুবুজে, মৰমে নামানে, গলি যে আঁতৰি এৰি মনে মনে। সপোনৰে বালি ঘৰ ভাঙি গলি কোনোবা আনৰে লগৰী হৈ। মনেও নামানে বুজনি সঁচাকৈ, মন যায় তোকে এবাৰ চাবলৈ। মোৰ বুকু খুৰা কৰি থৈ কিয় তই গুচি গলি গৈ। মনতে নপৰেনে তোৰো জানো এবাৰ মোৰ